কবিতাৰ শিৰোনাম পিতাই ঐ। পিতাই ঐ, তোৰ ভাগৰ নালাগেনে? সকলোৰে বোজা পিঠিত লৈ, মূৰত এগালমান বাৰেকুৰি চিন্তা, তথাপিও তই ঘৰখন আটোম টোকাৰি কৰি ৰাখিছ। পিতাই ঐ, তোৰ ভোক নালাগেনে? তই যে এবাৰো খাবলৈ নিবিচাৰ, বৰং তই সোধ, অৰা শুনিছানে, সিহঁতে কিবা খালেনে? কিবা এটা খাবলৈ দে গৈ যা, নহলে সিহঁতে ভোকত মৰিব। তই নাখাৱ কিন্তু আমাৰ কাৰণে চিন্তা কৰ। পিতাই ঐ, দুখীয়া মনটো তই কেনেকৈ জীপাল কৰি ৰাখিছ? ভৰ দুমোজাত থাকিও আমাক বৰ মানুহ বনালি, দাদাক বিদেশলৈ পঠালি। কিন্তু আমি বোলে কি কৰিছো? তহঁতক বৃদ্ধাশ্ৰমত ৰাখিবলৈ পৰিকল্পনা কৰিছো। মায়ে সদায়ে তোক লৈ শুনা কথা কৰে, তই হেনো এজোপা বৰ গছ। তথাপিও আমি পাহৰি যাওঁ পিতাই। ভঁৰালত তই থোৱা জহা ধানবোৰৰ ফাকে ফাকে তোৰ হাতৰ পৰশৰ গুণ আজিও পাওঁ পিতাই। তোৰ তাহানিৰ বিষাদবোৰক আজৰি মনটোক সেউজীয়া কৰি তোৰ সপোনবোৰক ৰঙীন কৰিব বিচাৰিছো পিতাই। তই দুখ নকৰিবি পিতাই। স্নিগ্ধতাৰ কুঁৱলীৰ ফাকেৰে লিখি থম একোপি তেজেৰে তোৰ নাম, আৰু তোৰ স্থান হব আমাৰ হৃদয়ত, বৃদ্ধাশ্ৰমত নহয়। কবিতাটি আছিলে কবি অনুপমা ৰাজখোৱাৰ আৰু আবৃত্তি মৃদুপল্লৱ শইকীয়া।